একটা কর্মী সভার আয়োজন করেছে। এই কর্মী সভাত উপস্থিত হলো আমি তিনিজন বিধায়ক আর আমার অন্যান্য জিলা কমিটির সভাপতিসকল আহিছিল। আমি বিভিন্ন দিক চাই বিটিআর নির্বাচনত কেনেকৈ অৱতীৰ্ণ হ'ব লাগে তাৰ ৰণকৌশল ইতিমধ্যে আমাৰ চেণ্ট্ৰেল কমিটিৰ মাজত আলোচনা হৈছে আৰু আমি আজি তাৰে আঁত ধৰি ইয়াত মিটিং কৰি এটা বুজ ল'বলৈ আহিছোঁ আমাৰ লোকৰ পৰিস্থিতি কেনেকুৱা। তো ইয়াত আপোনালোক নিশ্চয় গম পাইছে ভিতৰততো ঠাই হোৱা নাই, ৱেডাৰ বেয়া। একচুৱেলি বাহিৰত কৰিব লাগিছিল, মানুহ বহুত সংখ্যক হৈছে, বাহিৰতো বহুত মানুহ থিয় হৈ কথাবিলাক শুনিলে। আৰু অহা দিনত আমাৰ বিটিআৰ ইলেকশ্যনত আমি নিৰ্বাচন খেলাটা নিশ্চিত। তো কিমান সিটত খেলিম কি খেলিম আমাৰ দুই এজনৰ ভিতৰত এইটো চেণ্ট্ৰেল কমিটিত আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰি আপোনালোকৰ জৰিয়তে ৰাইজক জনাই দিম। ইতিমধ্যে কিমানজনে প্ৰাৰ্থিত্বৰ দাবী দিছে? আজি ইয়াত মোটামুটি 13জন প্ৰাৰ্থী উপস্থিত হৈছে। ইতিমধ্যে আমি এই ডায়চতে পৰিচয় কৰাই দিছিলোঁ সিহঁতসকলৰ আৰু বহুত প্ৰাৰ্থী আছে। এই মিটিংখন যেহেতু কৰ্মী সভা আছিল, দূৰৰ সমষ্টিবিলাকৰ পৰা আহিব পৰা নাই। অনাগত দিনত আমাৰ প্ৰাৰ্থীৰ সংখ্যা বহুত হ'ব, কাৰণ পজিশ্যন ভাল দেখা গৈছে, যাৰ কাৰণে বহুত হৈছে। আৰু বিশেষকৈ এই বিটিআৰ অঞ্চলত নিৰ্বাচন খেলি আমি ৰাইজক কিদৰে নিৰাপত্তা দিব পাৰিম এই কথাখিনি চিন্তা কৰিবলগীয়া কথা আছে। আৰু বিজেপিৰ সাম্প্ৰদায়িক শক্তি যি অগ্ৰাসন, UPPL যোৱা বিটিআৰ নিৰ্বাচনত কৈছিল যে আমাক ভোট দিয়ক আমি পাট্টা দিম। এতিয়া কৈ আছে যে খিলঞ্জীয়াক পাট্টা দিম, খিলঞ্জীয়াৰ বাহিৰে আৰু কাকো নাগৰিকত্বৰ অধিকাৰ ইয়াত নাথাকে। অনাবড়ো মানুহ বেছি। এই অনাবড়ো মানুহখিনিৰ কি হ'ব এই কথাখিনি লৈ ইলেকশ্যনত যাব লাগিব। আৰু বিজেপি প্ৰশাসনিকভাৱে একদম গৃহ বিভাগ চূড়ান্ত ফেইলিয়ৰ হৈছে। অসমৰ যি পৰিস্থিতি, BTCৰ যি পৰিস্থিতি, এইবিলাক কণ্ট্ৰল কৰিব পৰা নাই। মূল্যবৃদ্ধি অধিক হৈছে। এইবিলাক বাদ দি যাৰ কাৰণে এটা হিন্দু মুছলিমৰ ৰাজনীতি কৰাৰ কাৰণে বিজেপি অগ্ৰসৰ হৈছে। আৰু গোটেই অসমতে সন্ত্ৰাস চলাই আছে। উচ্ছেদ কৰি, অন্যায়ভাৱে উচ্ছেদ কৰি যি মানুহখনক হাৰাশাস্তি কৰা হ'ল, আকৌ এইজন মুখ্যমন্ত্ৰী আকৌ এই মানুহখিনিক অলপ আৰ্থিক সহায়ো কৰিছে। আকৌ কৈছে জমি আকৌ দিম বেলেগত, চৰুৱা বাকৰাত দিয়ে নহয়, বেলেগত দিয়া হ'ব। আকৌ কোনোবাই কৈ আছে বাংলাদেশী। যদি বাংলাদেশীক আইনী প্ৰক্ৰিয়াৰে ডিপোৰ্ট কৰিব লাগে। এই মানুহখন এটাও বাংলাদেশী নহয়। ইয়াত মিয়া সম্প্ৰদায় হওক আৰু অন্যান্য যিবিলাক জাতি জনগোষ্ঠী আছে, ইছলাম সম্প্ৰদায়ৰ মানুহ, গোটেইখিনি ভাৰতীয় নাগৰিক। বেছিভাগ সংখ্যক 51 চনৰ আগৰ পৰা 2071 চনত 24 মাৰ্চত কিছু সংখ্যক আহিছে, যদিও সুপ্ৰিম কোৰ্টে ইয়াৰ ন্যায্যতা দি থৈছে। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চুক্তিমৰ্মে এইসকল ভাৰতীয় নাগৰিক, অসমীয়া নাগৰিক। গতিকে ইয়াত বিজেপি যিটো অভিসন্ধি চলাইছে, এইটোক AIDFে বিভিন্নভাৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছে। অহা বিধানসভাত আৰম্ভ হ'ব ছেপ্টেম্বৰৰ লাষ্টৰ পিনে বা অক্টোবৰত। এইটোতো আমি নিশ্চয় প্ৰতিবাদ কৰিম। ইতিমধ্যে দিলীপ সিঙে কৈছে যে BTC অঞ্চলতো উচ্ছেদ চলিব। মুছলিম একেটা কৰি তেখেতসকলে হিন্দু ভোট ল'বলৈ খুজিছে। এইবিলাক ভয় ভীতি দেখুৱাই যদি উচ্ছেদ কৰে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মানি চলিব লাগিব। আমি এনেই বহি নাথাকক আৰু মানুহখিনিক পুনৰ সংস্থাপন কৰি ৰিহেবিলিটেট কৰাৰ পিছত উচ্ছেদ কৰক। যিখিনি প্ৰক্ৰিয়া আছে, আইনী প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াখিনি অন্তত পালন কৰিব লাগিব। UDFটো বহি নাথাকে। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিৰ্দেশত আমি ইতিমধ্যে কেইবালানি আন্দোলন কৰিছোঁ। তাৰ গুৰি ধৰিছে আশৰাফুল ইছলাম আৰু হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া, আমাৰ জনীয় সমষ্টিৰ বিধায়ক। তেখেতসকলে ইতিমধ্যে বহুতো আন্দোলনৰ গুৰি ধৰিছে। দিল্লীলৈ গৈছে, সুপ্ৰিম কোৰ্টত গৈছে। হাৰিয়ানাত যিখিনি কৰ্মকাণ্ড হৈছে, যোৱাকালিও মই দুৰ্ভাগ্য ক'ব লাগিব, এই বিজেপিৰ দিনত ভাৰতীয় নাগৰিকৰ কোনো নিশ্চয়তা নাই। যোৱাকালি মোৰ ধুবুৰী সমষ্টিৰ 17জন ব্যক্তি হৰিয়ানাত কাম কৰি আছিল। ইয়াৰ আগততো গ্ৰেপ্তাৰ কৰা হ'ল। এইখিনি AIDFৰ 3জন বিধায়ক যাই গৃহ বিভাগৰ লগত কথা কৈ মানুহখিনিক মোকলাই আনিবলৈ সক্ষম হ'ল। আকৌ কালি 17জন মোৰ ধুবুৰী সমষ্টিৰ ল'ৰা, তেখেতসকলক অত্যাচাৰ কৰিছে। ৰাতি ট্ৰেইন ষ্টেচনত পলাই গৈছে। মোবাইল চোবাইল, টকা পইচা একো নাই। কালি ল'ৰাখিনি যেতিয়া এড্ৰেছ পঠাইছে, মই তাৰ পুলিচৰ লগত যোগাযোগ কৰি সিহঁতক অলপ আৰ্থিক সহায় দি আজি ট্ৰেইন দি আহি পাব। এতিয়াও আহি পোৱা নাই। এনেকুৱা অত্যাচাৰ গোটেই ভাৰতবৰ্ষতে চলি আছে। এতিয়া AIDFে ইতিমধ্যে সিদ্ধান্ত লৈছে আমি কাৰো লগত মিত্ৰতা নকৰোঁ, বিধানসভাতো নকৰোঁ, আমি অকলে খেলিম। আৰু আমি আশৰাফুল তেখেতে কৈছে, মিটিঙত তেখেতে কৈছিল, ভাল এটা বক্তব্য দিছিল যে কংগ্ৰেছ আপাৰ আসামত যাওক। BTCত যিহেতু বিটিআৰ এৰিয়াত কংগ্ৰেছৰ গণভিত্তি নাই, কংগ্ৰেছ ইফালে যাওক, আমি ইয়াত BTC নিৰ্বাচন কৰোঁ। মানুহখিনিক নিৰাপত্তা দিয়াৰ কথা আছে। 26ৰ বিধানসভা নিৰ্বাচনত অসমত আপাৰ আসামত চিট দখল কৰক। যদি কংগ্ৰেছৰ প্ৰয়োজন হয়, শৰ্ত সাপেক্ষে AIDFে সমৰ্থন দিব, ইয়াততো বাধা নাই।